দেউতা ক'ত গ'ল? মই আজি কিবা এটা নিশ্চয় কৰিম, কিন্তু কি কৰিম মই নাজানো। ক'ত আছে দেউতা? পাছফালে আছে। দেউতা, তুমি এতিয়ালৈকে এইবোৰ কাম কিয় বাদ দিয়া নাই? কি পাবা এইবোৰ কৰি? লোকৰ জীৱন ধ্বংস কৰি কি পাবা মোক এতিয়াই উত্তৰ লাগে। ভাবিছোঁ এইবোৰ কাম বাদ দিম, কিনো বয়স হৈ আহিছে। তোমাক জানিবলৈ আৰু মোৰ বাকী নাই। তোমাৰ মিঠা মাতত মই ভুল নাযাওঁ। তোমাক জানিবলৈ আৰু মোৰ বাকী নাই। তুমি কিমান পানীৰ মাছ মই জানি গ'লোঁ। সদায় সদায় খালি কাজিয়া। হ'ব, জানো যদি জানো, মোৰ সন্মুখৰ আঁতৰ হ। দেউতা! আজিলৈকে মই দালালি ৰজা হৈ আছিলোঁ। কিন্তু কেনেকৈ? তুমি কেনেকৈ ইমান তললৈ নামি যাব পাৰা? কেইটামান টকাৰ কাৰণে তুমি সাধাৰণ মানুহৰ ঘৰ ধ্বংস কৰি দিয়া? চুপ, একদম চুপ। মই এইবোৰ কামৰ মাজত নোসোমাবি। তুমি মোক ক্ষমা খুজিছিলা তেতিয়াই, কিন্তু তাৰ পিছতো বুজিছিলোঁ, কিন্তু তই মোক ক্ষমা কৰি দিছিলি জানো? তই তাৰ পৰা পলাইহে গৈছিলি। মই তোমাক ক্ষমা কৰিম, কিন্তু দালালি পিতেক বুলি মই পৰিচয় দিব নোৱাৰো। মোক ক্ষমা কৰি দে, মোৰ ভুল হৈ গ'ল। তই মোক বেয়া পাই নাথাকিবি। মূৰ্খ ল'ৰা, তই মোক চিনি পোৱা নাই? মই দালালি হয়, দালালি। গতিকে দা লালি। তই গলি যেতিয়া মোক এতিয়া কোনো বাধা দিব নোৱাৰে। দেউতা, সামান্য কেইটামান টকাৰ কাৰণে তুমি মোক বাদ দিয়া শুন। কিয় তই নাজানো নি যে টকাই সকলো? মোক বাধা ভিতৰত তই হা? দেউতা, মই দেখোন তোমাৰে ল'ৰা। কোনে কৈছে তই মোৰ ল'ৰা বুলি? মোৰ ল'ৰা এটাই, কেশৱ। দেউতা, আৰু তই হৈছে মোৰ পোহনীয়া কুকুৰ, যি কুকুৰ এতিয়া বলিয়া হৈছে। নামাতিবি তই মোক দেউতা বুলি। আপুনি এইবোৰ কি কৰিছে? তই চুপ। হ'ব, তোমালোকক খালি অকল কাজিয়া কৰিছে। কৈ দিবি তাক, সি আমাৰ নিজৰ ল'ৰা নহয় বুলি। মই এইবোৰ কৈ থাকিব নাই। যা ক'লেও কবি, নক'লেও নাই। বছ, লেৰা আহিছে। কি কাৰণে আহিছে ভূত? জ্বৰ এটা কথা লগাই ফুৰেতো, কোনো ঠিক নাই। হয় বছ। মই তহঁতক কথা এটা ক'বলৈ আহিছিলোঁ। কি ক'বলৈ হৈছ? সোনকালে কৰ, মোৰ সময় নাই। কি ক'বলৈ আহিছ? সোনকালে ক। মোহন, তই জাননে কিশোৰ আহিলে? কিশোৰৰ লগতে দেৱো আছে বুলি তই জাননে? কি? তাৰ লগত দেৱ আছে? সেইকাৰণে আমাৰ বহুতো ডিল কেঞ্চেল হৈছে। হয় বছ, সেইদিনাখন আমি কিশোৰক আঙুঠি ধৰিছিলোঁ। কিশোৰে আমাক বৰ বেয়াকৈ মাৰিলে। তিনিটা থাকিও একোটাক কৰিব নোৱাৰিলোঁ। দেৱৰো কিবা এটা কৰিবলগীয়া হ'ল কিন্তু মোহন। ঐ, তই কাক মোহন বুলি ক'বলৈ আহিছ?
বছ কাক আঙুলি খাবলৈ আহিছ হা ফুট যা সিহঁতে কিন্তু প্ৰস্তাৱ কৰিছোঁ। ঐ কাক তই লেঙেৰা আমাৰ বৰ ডাঙৰ ডিল কেঞ্চেল কৰিব বছ দেৱৰ কিবা ব্যৱস্থা কৰক আজি আবেলি সময়ত ৰাস্তাত পালে ৰাস্তাতে ধৰিম বছ সেইটোতো ঠিকে আছে যদি কিশোৰ মাজত আহি যায় কিশোৰ তাৰ ব্যৱস্থা মই কৰিম তহঁতি যা দেৱৰ ব্যৱস্থা কৰগি মোহন অজয় তই আহিলি হয় মোহন তই মাতিছিলি অঁ কিবা দিল এটাৰ কাৰণে মই ইয়ালৈ আহিছোঁ কি দিল মোহন ভাল মাটি এডোখৰ আছে সেই মাটিডোখৰ মোৰ পচন্দ হৈছে তাত গাঁৱলীয়া মানুহবোৰে খেতি বাতি কৰে সেই মাটিডোখৰ মোক লাগে তই দিব পাৰিবিনে মোক মাটিডোখৰ দেখুৱাই দিবি তই এতিয়া যা